এভৰিৱান পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। বহুত দিন ৰেচিপি ভিডিঅ' দিয়াই নাছিলোঁ। চ' আজি মই বনাম ঘৰতে ঘিউ কেনেধৰণে প্ৰস্তুত কৰিব পাৰে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যিসকল মোৰ চেনেলত নতুনকৈ আহে তেওঁলোকে মোৰ সুস্বাদু ৰেচিপি পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেছি দেৰি নকৰি আৰম্ভ কৰা হওক। ঘিউ বনাবৰ বাবে আমাক লাগিব গাখীৰৰ সৰ। কেইবাদিনৰো গাখীৰৰ সৰ মই ফ্ৰিজত ৰাখি থৈছিলোঁ। এইখিনিৰে এতিয়া ঘিউ বনাম। প্ৰথমে মই গাখীৰৰ সৰখিনি এখন কেৰাহীত লৈ লৈছোঁ। গোটেইখিনি মই এখন কেৰাহীত লৈ ল'লোঁ আৰু অলপ সময়ৰ বাবে এইখিনি এতিয়া পগাই থাকিম। এয়া দেখিছে ঘিউখিনি ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া সৰখিনি ৰঙচুৱা নোহোৱালৈকে পগাই থাকিব লাগিব। এয়া দেখিছে ৰঙচুৱা হৈ গ'ল আৰু আমাৰ ঘিউখিনিও ৰেডি হৈ গ'ল। এইখিনি এতিয়া এখন চেকনিৰ সহায়ত আমি চেকি ল'ম। এয়া মোৰ ঘিউ প্ৰস্তুত হৈ গৈছে আৰু আপোনালোকে এদিনৰ বাবে ঘিউখিনি কণ্টেইনাৰ এটাত ৰাখি পৰিৱেশন কৰিব পাৰিব। মই কণ্টেইনাৰ এটাত এদিনৰ বাবে ৰাখি থৈছিলোঁ। এয়া মই অকণমান আপোনালোকক উলিয়াই দেখুৱাইছোঁ। চাওক, এয়া আমাৰ খাব পৰা হৈ গৈছে ঘিউখিনি। এনেদৰে আপোনালোকে ঘিউ ঘৰতে প্ৰস্তুত কৰিব পাৰে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।